নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ঠিকেই আছে। আজি আমাৰ ব্লগটো আৰম্ভ কৰিম নাৰায়ণপুৰৰ পৰা মালিনী থানৰ অভিমুখে। ব'লক তেতিয়াহ'লে আমি অনুপলম নকৰি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। বন্ধুসকল, আমি পাই গ'লোহি পথালি পাহাৰ টোল গেট। এতিয়ালৈকে এই টোল গেটটো কমপ্লিট হোৱা নাই, হ'ব আৰু লাহে লাহে। যদি কোনোবা নতুন চাই আছে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। বন্ধুসকল, বৰ্তমান আমি পালোহি বান্দৰদেৱা PTC গেট নাম্বাৰ 1। আৰু এয়াই হৈছে বান্দৰদেৱা PTC গেট নাম্বাৰ 2। আমি পাই গ'লোহি বান্দৰদেৱা মেইন টাউন, আৰু এইফালেদিয়ে যাব পাৰি অৰুণাচল প্ৰদেশ। এইখনেই হৈছে মেইন গেট। বন্ধুসকল, আমি বৰ্তমান পাই গ'লোহি হাৰমতি, আৰু এই বাওঁফালেদি যাব পাৰি অৰুণাচল প্ৰদেশ। আমি ডাইৰেক্ট লখিমপুৰ পাৰ হৈ আহিলোঁ। এয়া চব কি ধুনীয়া পৰিৱেশ।
এয়া চাওক ইমানেই বানপানী ৰাস্তাৰ ওপৰে পানী পাৰ হৈ গৈছে মানুহৰ কি অৱস্থা হৈছে ঠিক নাই বন্ধুসকল আমি বৰ্তমান পাই গ'লোহি ধেমাজি টাউন আৰু যিমান দূৰ আহিলোঁ সিমান দূৰ আছেই আৰু 1.5 ঘণ্টামান লাগিব চাগে কি ঠাই নাজানো সঁচাই বৰ ধুনীয়া পৰিৱেশ আৰু এয়া পাই গ'লোহি আমাৰ আৰু 5 কিলোমিটাৰ বাট আছে তাৰ পিছতে পাই যাম আমি মালিনী থান আৰু আমি এইফালেদি গ'লেই পামগৈ মালিনী থান এয়া আমি পাই গ'লোহি ৱেলকাম টু মালিনী থান আমি পাই গ'লোহি মালিনী থান কি শান্ত পৰিৱেশ এই আচক কি ধুনীয়া পৰিৱেশ এইটোৱে হৈছে টিকেট কাউণ্টাৰ বৰ্তমান কৰোণাৰ কাৰণে বন্ধ হৈ আছে কাউণ্টাৰ
আজি প্ৰাণ পালে আমাৰ ইয়াত চাকি তাকি জ্বলোৱা হৈ গ'ল আৰু ভিতৰত আমি সেৱা কৰি আহোঁগৈ বলক। এয়াই হৈছে মন্দিৰৰ ভিতৰ ভাগ। চাওক কি ধুনীয়া পৰিৱেশ। এয়া চাওক মন্দিৰৰ ভিতৰৰ পৰিৱেশ। কৰোণাৰ কাৰণে বেছি মানুহ নাই হ'লেও আছে দুই এজনৰ। আৰু এয়া চাওক মন্দিৰৰ ওপৰৰ পৰা এটা ভিউ। ওপৰলৈ আহি আমি দেখিলোঁ চাওক কি ধুনীয়া পৰিৱেশ। গোটেই এৰিয়া দেখি পায় মন্দিৰত। কাষৰতে আহিব লাগিব পৰশৰ ৰুমতে কি জানো মায়া সদা আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন এটা ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।